হেল্ল' গাইজ, সৰস্বতী পূজা আছিলে, চ' ভাবিলোঁ অলপ ধুনীয়াকৈ ওলাই মেলি যাওঁ। সেইকাৰণে কাপোৰযোৰ উলিয়াই ইস্ত্ৰি কৰিলোঁ। তাৰপিছতেই লগালোঁ আপোনাৰ ছানস্ক্ৰীণ, তাৰপিছতে লগালোঁ আপোনাৰ ফাউণ্ডেশ্যন, তাৰপিছতে অকণমান আপোনাৰ আইব্ৰ'টো শ্বেড কৰি ল'লোঁ। যিহেতু বেমাৰী দেহা, অকণমানটো ভাল দেখিবই লাগে, সেইকাৰণে অকণমান লগালোঁ আইশ্বেডো একেবাৰে কমকৈ ইউজ কৰিছোঁ। মনো নাই দিয়কচোন, এনেই গাটো বেয়া। তাৰপিছত অকণমান চিমাৰি ইউজ কৰি ল'লোঁ। তাৰপিছত তাৰে সেইটো শ্বেডৰে অকণমান তলত লগাই ল'লোঁ, চকুৰ তলত। তাৰপিছত ইউজ কৰিলোঁ ব্লাছাৰ, অকণমান জিলিকিবলৈ। তাৰপিছত ইমানেই আছিলে মোৰ মেকআপ। তাৰপিছত লগালোঁ MRBৰ আপোনাৰ মেকআপ ফিক্সাৰ। তাৰপিছত অকণমান মাস্কাৰা লগাই ল'লোঁ, যিহেতু ৱাইলিন আছিলে, লগাব একেবাৰে মন নাছিলে। তাৰপিছত ধুনীয়াকৈ কাপোৰযোৰ পিন্ধি একেবাৰে চিম্পল জুৱেলাৰী কেইটামান লগালোঁ। সেয়া আছিলে মোৰ সৰস্বতী পূজাৰ লুক। আৰু মষ্ট ইম্পৰ্টেণ্ট লিপষ্টিক অলপ লগাই ল'লোঁ। এনেকৈ ওলাই মই এবাৰ সৰস্বতী পূজা খাই আহিলোঁ। কেনেকুৱা লাগিলে জনাব। থেংক ইউ।